নমস্কাৰ সকলোকে স্বাগতম জনাই মই নতুন ভিডিঅ' এটা আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু মই আজি উপস্থিত আছোঁ খনিকৰ পুলিচ কেম্প বা পাৰ্কখনৰ এটা পুলিচ কেম্প আছে সেই পুলিচ কেম্পটোৰ ওচৰতে মই ইয়াত আহিলোঁ শুনিলোঁ আৰু দুজনমান যুৱকে এটা কঠীয়া ইয়াত সিঁচিব বোলে কঠীয়াখিনি সিঁচি বোলে কি কৰিব বোলে তেওঁলোকে ক'লে বোলে যিসকল বানত ক্ষতিগ্ৰস্ত হয় তেওঁলোকক অকণ সহায় কৰিব পাৰি নেকি তেওঁলোকে এই কাৰ্যসূচীটো ল'লে আৰু কাৰ্যসূচীটো লোৱাৰ ক্ষেত্ৰত আৰু বিনোদ হাজৰিকাই বহুত ভাল পাইছে আৰু বিনোদ হাজৰিকাও এতিয়া উপস্থিত হ'লহি আৰু সকলোৱে কাৰ্যসূচী আগভাগ ল'বলৈ আৰম্ভ কৰিব লৈছে আৰু আৰম্ভ কৰাৰ আগতে কিছু ইয়াতে আমাৰ মৰমৰ বন্ধুৱে ধূপ কাটি মাটি চাকি সকলো সাজু কৰি ৰাখিছে আৰু ভাল লাগিছে এনেকুৱা এটা কাৰ্যসূচী লোৱাৰ কাৰণে আৰু মোৰ মৰমৰ হোমেনদালৈ মই বহুত ধন্যবাদ জনাইছোঁ মৰমৰ বন্ধু ধন্তী শইকীয়ালৈ মই ধন্যবাদ জনাই আছোঁ এনেকুৱা কাৰ্যসূচী লোৱাৰ কাৰণে আৰু পোষ্টাৰখন দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু সহযোগ কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰাও সহযোগ কৰিছে ৰাহুল সমষ্টিৰ বিধায়কেও সহযোগ কৰিছে আৰু এয়া কাৰ্যসূচী ল'বলৈ আগবাঢ়িছে আৰু কিমান দূৰ সম্ভৱ হয় নাজানো কিন্তু মই যিমানখিনি পাৰিছোঁ আপোনাৰ ভিডিঅ'তে মই ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু যদি মোৰ ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে এই দুজনৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰিব নহ'লে যোগাযোগ কৰিবলৈ যদি অসুবিধা হৈছে বা আপোনালোকে খনিকৰ এটা পাৰ্কখনৰ ওচৰতে সেই পুলিচ কেম্পটোৰ ওচৰতে আপোনালোকে আহিব তাতে সেই দুজনক লগ পাব কিবা অসুবিধা থাকিলে তেওঁলোকৰ পৰা কঠীয়া লৈ যাব পাৰিব আৰু বানত ক্ষতিগ্ৰস্ত হোৱা লোকহে পাব এইখিনি বানত ক্ষতিগ্ৰস্ত নোহোৱাখিনি নাপায় কিন্তু যিসকল বানত ক্ষতিগ্ৰস্ত হ'ব তেওঁলোককে এইখিনি দিয়া হ'ব আৰু লগতে ইয়াত বিনোদ হাজৰিকাক এখন ফুলাম গামোচা আদৰণি জনালে আৰু SDO ছাৰক এখন ফুলাম গামোচা আদৰণি জনালে আৰু এগ্ৰিকালচাৰৰ পৰা এখনত তেওঁলোকক ফুলাম গামোচা আগবঢ়ালে আৰু এজনক পিন্ধালে আৰু পৰৱৰ্তী কাৰ্যসূচীত তেওঁলোকে আগবাঢ়ি নিব বিচাৰিছে আৰু এয়া ছাৰে এগছি শলিতা পাণ তবলা আৰু ধূপ কাঠিতে তেওঁ জ্বলাবলৈ আগবাঢ়িছে যাতে আৰু কাৰ্যসূচীটো ভাল হওক যাতে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ তেওঁৰ যাতে পুনৰ কোনো বাধা বিঘিনি নহ'বৰ কাৰণে এই কাৰ্যসূচীটো যাতে লোৱা হ'ল আৰু আশা কৰোঁ যাতে এই কাৰ্যসূচীটো ভাল হওক মোৰ ফালৰ পৰাও তাত পুনৰবাৰ মই দুজনক ধন্যবাদ জনালোঁ আৰু এনেদৰে আৰু আগলৈ আগবাঢ়ি যাওক পুনৰবাৰ আৰু আশা কৰোঁ যিমানখিনি পাৰে তেওঁলোকৰ নিজৰ সামৰ্থ্য অনুযায়ী আৰু বিশেষকৈ ৰাহুল সমষ্টিৰ বিধায়ক বহুত ধন্যবাদ জনালোঁ ইমান দূৰৰ পৰা আহি তেওঁ ঘৰ চাব পৰা আহি তেওঁ ইমান দূৰৰ পৰা আহি তেওঁ দুজনক যে সহযোগ কৰিলে আৰু SDO ছাৰকো লগতে আমি ছাৰৰ এটা দুআষাৰ বক্তব্য শুনো আহকচোন কেনে দিয়ে সকলোৱে শুনকচোন আপোনাৰ আমাৰ ছাৰৰ বক্তব্যটো এবাৰ শুনাব বিচাৰিছোঁ আপোনালোকক শুনক সকলোৱে যে বানপানীৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হয় সেইখিনি সময়ত আমাৰ কৃষকসকলক কিছু সকাহ দিবৰ কাৰণে এই কমিউনিটি নাৰ্চাৰী কৰা হৈছে আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ আমাৰ দুজনকৈ ইয়াত উদীয়মান আমাৰ যুৱক তথা প্ৰাগ নিউজৰ আমাৰ সাংবাদদাতা আমাৰ হেমেন ভাতৃপ্ৰতিম হেমেন আৰু আমাৰ নিউজ 18ৰ প্ৰাইমেটৰ ভাতৃপ্ৰতিম ধন্তী তেওঁলোকে মোৰ ওচৰলৈ দুবাৰকৈ গৈছিল আৰু খুব তেওঁলোকৰ যিটো আগ্ৰহ সেই আগ্ৰহ দেখি ময়ো বহুবাৰ আমাৰ আৰক্ষী অধীক্ষক মহোদয় তথা আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়ালৈও মই ফোনত কথা পাতিছোঁ তেওঁলোকে থাকোঁতে আৰু আমাৰ এগ্ৰিকালচাৰ যিজন ছেক্ৰেটাৰী আমাৰ জ্ঞানী তেখেতৰ লগতো কথা পতাৰ পিছত শেষ মুহূৰ্তত এই মাটিডোখৰ যিহেতু নতুনকৈ আৰক্ষী অধীক্ষক অহাৰ কাৰণে এই মাটিৰ তেখেতে গোটেই কথাটো নজনাৰ কাৰণে কিছু পলম হৈছিল আৰু আমিও এইবাৰ কাৰ্যসূচী লওঁতে আমাৰ কিছু পলম হৈছিল তথাপিতো তেওঁলোকে আৰক্ষীৰ তৰফৰ পৰা এই মাটিখিনি আমাক কমিউনিটি নাৰ্চাৰী কৰিবৰ কাৰণে ইতিমধ্যে অনুমোদন দিলে মই সেইকাৰণে জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক মহোদয় আৰু আমাৰ কৃষি বিভাগৰ ডিব্ৰুগড় জিলাৰ ADOকে প্ৰমুখে কৰি আমাৰ যিসকল এই কৃষি বিভাগৰ লগত জড়িত হৈ থকা আমাৰ তৃণমূল স্তৰলৈকে বিষয়া কৰ্মচাৰীসকল আছে প্ৰত্যেককে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ
আৰু বিশেষকৈ আমাৰ স্থানীয় এই পঞ্চায়তৰ সভাপতি মাঝি ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ সমাজসেৱক বন্ধুবৰ ৰাহুল আছে আৰু আজি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী শুভাকাংক্ষীলৈ মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যাতে আমি এই ধৰণে আগন্তুক দিনবিলাকত আমি কৃষক ৰাইজক সকাহ দিবৰ কাৰণে এই ধৰণৰ আমি কাৰ্যসূচীবিলাক কৰি যাব লাগিব। আৰু বিশেষকৈ মই লাহোৱাল বিধানসভা সমষ্টিত একেবাৰে নতুন, আগতে মই চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে যেতিয়া আছিলোঁ কিছু কথা গম পাইছিলোঁ। ইয়াৰ হয়তো মই মাটিকালিখিনিও ভালকৈ নাজানো এই মুহূৰ্তলৈকে, ইয়াৰ গোটেই চাৰিসীমাও মই এতিয়ালৈ ভালকৈ দেখা নাই। সেইকাৰণে মই কোনখিনি বেছি হয়তো বানত ক্ষতিগ্ৰস্ত হয় বা কি হয় বা গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হয় ভালধৰণে হয়তো মই গম নাপাম। সেইকাৰণে কিমান কৃষক আছে কি আছে এইখিনিও মই ভালধৰণে জ্ঞাত নহয়। সেইকাৰণে মই ভাবোঁ যে এইখিনি জানিবৰ কাৰণে মই নিজেও চেষ্টা কৰিছোঁ যে আমাৰ লাহোৱাল বিধানসভা সমষ্টিত কিমান তেনেকুৱা আমাৰ কৃষিৰ লগত জড়িত হৈ থকা খেতিয়কসকল আছে, আমি কি ধৰণে চৰকাৰৰ ফালৰ পৰা আমাৰ যিবিলাক সা সুবিধা থাকে সেই সা সুবিধাখিনিত তেওঁলোকক সহায় কৰি আগন্তুক দিনত আমি সহায়ৰ হাত কেনেকৈ আগবঢ়াব লাগিব এই গোটেই কথাখিনি আমি ইতিমধ্যে অধ্যয়ন কৰি আছোঁ। সেইকাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজি এই মুহূৰ্তত আপোনালোক উপস্থিত থাকি যি আমাক বিশেষকৈ মইতো আছোঁৱেই, বাকী বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে আৰু বিশেষকৈ মই পুনৰবাৰ দুবাৰকৈ মই ধন্যবাদ দিব লাগিব আমাৰ দুজনকৈ উদীয়মান যুৱক। তেওঁলোকৰ যিখিনি প্ৰচেষ্টা সঁচাকৈ তেওঁলোকৰ ধন্যবাদৰ পাত্ৰ। আৰু তেখেতলোকক মই আগন্তুক দিনত আৰু আগুৱাই যাবৰ কাৰণে কৃষিৰ লগত সংহতি ৰাখি অন্যান্য দিশবিলাকতো তেওঁলোকে সমাজখনৰ কাৰণে কিছু কৰি যাবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰক। আৰু এই ধৰণে তেওঁলোকে যি উৎসাহ আমাৰ জগাইছে বা তেওঁলোকে যিখিনি কাম আজি হাতত লৈছে, পুনৰবাৰ তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ। বিধায়কৰ বক্তব্য শুনি কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে। আৰু ইয়াৰ কঠীয়া সিঁচিছে, কঠীয়া সিঁচি শেষ হোৱাৰ পিছত আমি সকলোৱে যিসকল ব্যক্তি ইয়াত কাম কৰিছিলে তেওঁলোকক অকণমান আহাৰ এটা ভোজ আমি আয়োজন কৰিছিলোঁ। আৰু সকলোৱে মিলিজুলি আমি সেই আহাৰ ভোজটো আমি সকলোৱে আমি গ্ৰহণ কৰিছে। দাদা ককাইদেউ তাৰপিছত এই বৌয়ে এখন সহায় সহযোগিতা কৰিছে আৰু ময়ো কৰিছোঁ। পিছে মই অলপমান তৰকাৰীখিনি বনোৱাত অকণ সহায় সহযোগিতা কৰি দিলোঁ। আৰু যিসকলে ব্যক্তি আছে যে সকলোৱে এই দুজনক অকণ সহায় সহযোগিতা কৰি দিলে। আৰু এই দুজন দেখিছে, এইজনে আমাৰ ধন্তী শইকীয়া, আৰু তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সদুশেষত সামৰণি মাৰি আমি এতিয়া ঘৰলৈ উভতিব লৈছোঁ। আৰু আশা কৰোঁ যিসকল বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকল যাতে বা আগতীয়াকৈ যদি যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে খনিকৰ পাৰ্কৰ পুলিচ কেম্পৰ ওচৰলৈ আহিব বিচাৰিছে আহিব পাৰে, বা যোগাযোগ নম্বৰটো আপোনালোকে যদি বিচাৰে মোলৈ অকণ যোগাযোগ কৰিব। আৰু লগতে গৈ থকা অৱস্থাতে মই খনিকৰ পাৰ্কখন অকণ ধৰি ৰাখিব চেষ্টা কৰিলোঁ। দেখিছে বন্ধ, খনিকৰ পাৰ্কখন বন্ধ, দেখিছে ঠাণ্ডা কোনো নাই, হাই হুলস্থুল নাই, পৰিৱেশ নাই, কিবা আছে একোৱেই নাই। লগতে জগন্নাথ মন্দিৰো অকণমান ধৰি ৰাখিলোঁ। আৰু জগন্নাথ মন্দিৰটো মানুহে নাই, ঠাণ্ডা, চব বন্ধ চাৰিওফালে। যিমানখিনি পাৰিছোঁ মই ভিডিঅ'ৰ যোগেদি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো যদি ভাল লাগিছে আপুনি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আপুনি লাইক কমেণ্ট আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে সকলো ভিডিঅ'খিনি পাই থাকিবলৈ, যাতে সকলোৱে চাই থাকিব পাব। আৰু আশা কৰোঁ এই দুজন যাতে আৰু আগলৈ এনেধৰণে আগবাঢ়ি যাওক। মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনালোঁ। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকক। আৰু পিছৰবাৰলৈ আৰু নতুন ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।